Friends, welcome to my YouTube channel Ekramul English. আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ডেইলি লাইফত ব্যৱহাৰ কৰা কেইটামান সৰু সৰু বাক্যৰ ইংৰাজী অৰ্থ। So let's start my video. Yes. এছৰ অসমীয়া হ'ব যেনেদৰে। tomorrow. tomorrowৰ অসমীয়া হ'ব অহাকালি। now. nowৰ অসমীয়া হ'ব এতিয়া। always. alwaysৰ অসমীয়া হ'ব সদায়। next day. next dayৰ অসমীয়া হ'ব অহা দিন। last day. last dayৰ অসমীয়া হ'ব যোৱা দিন। last night. last nightৰ অসমীয়া হ'ব যোৱা ৰাতি। daily. dailyৰ অসমীয়া হ'ব সদায়। already. alreadyৰ অসমীয়া হ'ব ইতিমধ্যে। just now. just nowৰ অসমীয়া হ'ব এইমাত্ৰ। never. neverৰ অসমীয়া হ'ব কেতিয়াও নহয়। usually. usuallyৰ অসমীয়া হ'ব সাধাৰণতে। sometimes. sometimes-ৰ অসমীয়া হ'ব মাজে সময়ে। everyday. everydayৰ অসমীয়া হ'ব প্ৰতিদিন। regularly. regularlyৰ অসমীয়া হ'ব সদায়।